নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মধুস্মিতা পুনৰবাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। বৰ্তমান মোৰো ভালেই আৰু আজি বহুত দিনৰ পাছত এনেকৈ কেমেৰাটোৰ সন্মুখলৈ ভিডিঅ' বনাবলৈ লৈছোঁ। প্ৰায় 9 মাহমানৰ পাছতহে ভিডিঅ' বনাবলৈ লৈছোঁ। বিয়াৰ আগত তেনেকৈ ভিডিঅ' বনাব পৰা নাছিলোঁ আৰু আজি আপোনালোক সকলোৱে মোক এটি বেলেগ ৰূপত দেখা পাইছে, যিহেতু মোৰ বিয়া হৈ গ'ল। মোৰ মাৰ ঘৰ যোৰহাটত আছিল আৰু মই যোৰহাটলৈকে বিয়া হৈছিলোঁ, কিন্তু মানুহজনৰ কৰ্মসূত্ৰে মই নুমলীগড়লৈ আহিবলগীয়া হ'ল আৰু ইয়াত মোৰ মানুহজনৰ মই অকলেই থাকোঁ। এই সময়খিনি স্মৃতি হিচাপে ধৰি ৰাখি যাবৰ বাবেহে মই ভিডিঅ'টো বনাইছোঁ। যিহেতু মোৰ বাবে সকলোবোৰ নতুন আৰু নতুন পৰিৱেশৰ লগতে তেনেকৈ এডজাষ্ট হৈ যাব লাগিব। নতুন ঘৰখনলৈ মই 2 জুনৰ দিনাখনি আহিছিলোঁ। 3 জুনৰ দিনাখনি মই শিৱ পূজা ভাগ কৰিছিলোঁ। শিৱ পূজা ভাগৰ ইমান ভিডিঅ' কৰা নাছিলে, তথাপিও অকণমান কৰি থোৱা আছে, এই ভিডিঅ'টোতে দি দিম, তো চাব ভিডিঅ'টো। ৰাতিপুৱা উঠি গোসাঁই ঘৰত চাকি জ্বলালোঁ। চাকি জ্বলাই চাহ খাই মানুহজনক পঠালোঁ ডিউটিলৈ পঠোৱাৰ পাছত ফুল অলপমান আনি থৈছিলোঁ ঘৰৰ পৰা। যিহেতু ইয়াত বাহিৰত থৈ দিব নোৱাৰি ফুলখিনি, গৰু ছাগলী আহি থাকে, ভিতৰত ভৰাই থোৱা আছিলে। সেইবাবে ফুলখিনি অলপমান উলিয়াই দিলোঁ বাহিৰলৈ পানী দিবৰ বাবে। পানী দি ৰৈ থাকিব লাগিব আৰু ইয়াত গৰু ছাগলীবোৰ আহি থাকে, নহ'লে খাই শেষ কৰি দিব ফুলখিনি। আৰু এইখিনি ফুলখিনি অলপ টাইম এনেকৈ থৈ দিব লাগিব আৰু মই থাকিবও লাগিব লগতে। আৰু আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। বৰ বেছি ফুলো অনা নাছিলোঁ, কেইজোপামান যিমানখিনি সুবিধা হয় তাৰ মতেহে আনিব পাৰিলোঁ। পাছত গৈ থাকিলে আকৌ আনিব পাৰিম। আপোনালোকে মোৰ মাৰ ঘৰত থকা ফুলনিখন দেখিছিলেই। ফুলৰ প্ৰতি মোৰ এটি দুৰ্বলতাও আছে। গছ গছনি ভাল পাওঁ, সেইবাবেই ভগৱানে মোক এটি ধুনীয়া পৰিৱেশত থকাৰ সুবিধাও দিলে। যিহেতু চাৰিওফালে সেউজীয়া বাগান আছে, এটি ধুনীয়া পৰিৱেশ। ৰাতিপুৱা শুই উঠি যেতিয়া বাৰান্দাখনত অলপ বহোঁ, মনটো নিজৰে ভাল লাগি যায়। চাৰিওফালে সেউজীয়া, এটি ধুনীয়া পৰিৱেশ। আৰু এজোপা গছ আছে, বেলগছজোপা আগৰ যিটো পৰিয়াল আছিলে তেওঁলোকে পূজা কৰিছিলে আৰু এতিয়া ময়ো কৰিবলৈ লৈছোঁ। বৰ ধুনীয়া জেগাত আছে বেলজোপা। এইফালে সোমাই আহিয়ে বেলগছ, ইফালে নিম গছ আছে, তুলসী গছ আছে, এইফালেও তুলসী আছে। বেলজোপাৰ তলতেই মই ৰাতিপুৱা চাকি দিওঁ। ইফালেও তুলসী গছ আছে আৰু ফ্ৰণ্টত সেয়া বাগান, সেয়া ফুল। ইয়াত মোৰ এটা বস্তু বহুত বেছি ভাল লাগিছে, পখিলা এনিটাইম মই দেখি থাকিবলৈ পাওঁ। কাৰণ আমাৰ তাত মই পখিলা দেখোঁ, কিন্তু ইয়াত যিমান দেখিছোঁ তাৰ তুলনাত বহুত কম দেখোঁ তাত। ইয়াত ৰাতিপুৱা শুই উঠাৰ পৰাই পখিলাই দেখি থাকোঁ। চাৰিওফালে পখিলাই উৰি থাকে, এনিটাইম পখিলাবোৰ থাকিলে ভালো লাগে। সেইফালে চাব পাৰে, গোটেই পখিলা উৰি ফুৰিছে। এতিয়া মই বাৰান্দাতে অলপ বহি থাকোঁ, আৰু অলপ পাছত মানুহজন আহিব, তাৰ পাছত ভাত বনাম, তো ভিডিঅ'টো চাই যাব। আহিছে ভাত খাবৰ বাবে, এইকণ সময় অলপ ৰেষ্ট পায়। আৰু ভাত খোৱাৰ আগতে চাহ দুকাপ বনাই আনিলোঁ। এইফালে চাহ বনাই আনিলোঁ। ইফালে তেওঁ আহি পালেহি, চাহ খাই আছে। চাই দিয়া আছে খাই লওঁ, তাৰপিছত আকৌ ভাত বনাব লাগিব। এতিয়া মই ভাত বনাই আছোঁ। এইফালে ভাতে দাইলে হ'ল, ইফালে ভাজি বনাই আছোঁ। পাকঘৰটো মানে দেখাব পৰা অৱস্থাত নাই, একদম গোটেই বস্তু লগাব পৰাই নাই, যিহেতু অহা বেছি দিন হোৱাও নাই। লাহে লাহে ঠিক কৰি দেখাম আৰু। তোমাক দেখাই দিছোঁ কাম কৰি আছোঁ। ইফালে অলপ বেলজোপা কাটিছে। এতিয়া মই সন্ধিয়া গোসাঁই ঘৰত চাকি জ্বলাবলৈ লৈছোঁ। তাৰ পাছত অলপ ওলাই যাম মানুহজনৰ লগত।
এতিয়া চাহ একাপ বনাই খাই লওঁ। আমি চাহ খাই লওঁ। এতিয়া মোৰ ওলাই হৈ গ'ল, এইফালে মানুহজনৰো ওলাই হ'ল। আমি গৈ আহোঁগৈ আৰু বিয়াৰ পাছত আজি আমি প্ৰথম, বিয়াৰ পাছত বুলি নহয় মানে ইয়ালৈ অহাৰ পাছত আমি আজি প্ৰথম ওলাই যাম। বিয়াৰ পাছত তাত থাকোঁতে গৈছিলোঁ ওলাই। এতিয়া আমি আহি ইয়াত দুৰ্গা মন্দিৰৰ আশীৰ্বাদ ল'লোহি। ইয়াত দুৰ্গা মা প্ৰথম ইয়ালৈ আহি ভগৱানৰে আশীৰ্বাদ লৈ ল'লোহি। তাৰপাছত বাকী জেগাবোৰ ফুৰিম আৰু লাহে লাহে। কোৱা আকৌ তুমি কিবা এটা। কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে তুমি ওলা ক'ৰবাত নিবা নাই সেইটো কোৱা। বেলেগলৈ লৈ যাম আকৌ। এতিয়া আমি আহি পালোঁহি, আহি পাই অকণমান ৰৈ লৈছোঁহি, তাৰপিছত আকৌ ভাতত লাগিবই লাগিব। মানে কফি দুকাপ লৈ লৈছোঁ। তাৰপাছত লাহে লাহে বনাই থাকিম আৰু ভাত, আৰু ওলাই গৈ ভালো লাগিলে। ভাত পানী বনাই থকাবোৰ বৰ বিশেষ দেখায়ো নাথাকোঁ। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।